অৱশেষত ভাৰত আৰু আমেৰিকাই খাৰুৱা তেলৰ মহাযুদ্ধ প্ৰাৰম্ভিক জয়লাভ কৰিলে। খবৰ দেশ বিদেশলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি খবৰটোত আপোনালোকক কৈছিলোঁ ভাৰত, আমেৰিকা, চীন, জাপান, ফ্ৰান্স, UK, ইটালী, ইউৰোপ ইউনিয়ন বহুতকেইখন দেশ লগ হৈ পেলাই দেশৰ বিৰুদ্ধে এটা স্থিতি লৈছিলে। কিয় লৈছিলে কৈছিলোঁ যে অপেক দেশ মানে যিবিলাক দেশত তেল উৎপন্ন হয়, খাৰুৱা তেল, সেইবিলাক দেশে তেলৰ দাম বঢ়াবলৈ সিহঁতৰ যিটো ক্ষমতা তেল উৎপাদন কৰা সেইটোতকৈ কম তেল উৎপন্ন কৰি আছে। 50% তেল উৎপন্ন কৰিছে, 100% কৰা নাই। কাৰণ যেতিয়া ক'ভিড পেণ্ডেমিক চলি আছিলে গোটেই বিশ্বত যেতিয়া লকডাউন হৈছিলে, তেতিয়া তেলৰ যিটো ব্যৱহাৰ সেইটো কমি গৈছিলে। সেইবাবে অপেক দেশবোৰত বহুত লোকচানৰ সন্মুখীন হৈছে। সেই লোকচানটো পূৰাবলৈ এতিয়া তেলৰ দাম বঢ়াব বিচাৰিছে। যিহেতু ডাইৰেক্ট তেলৰ দাম বঢ়াব নোৱাৰে, বাকী দেশৰ প্ৰেছাৰ সিহঁতৰ তাত পৰি আছে। ভাৰত, আমেৰিকা তেনেকৈ প্ৰেছাৰ দি আছে তেলৰ দাম কমাবলৈ, কিন্তু তেলৰ দাম বঢ়াব নোৱাৰে। সেইবাবে সিহঁতে বুদ্ধি কৰি পেলাই তেলৰ উৎপাদনটো কমাই দিছে। তেতিয়া মাৰ্কেটত তেলৰ নাটনি হৈ গ'ল, খাৰুৱা তেলৰ। যেতিয়া মাৰ্কেটত কিবা এটা বস্তু নাটনি হয়, তেতিয়া বস্তুৰ দাম অট'মেটিকলি বাঢ়ি যায়। ঠিক তেনেকৈ অপেক দেশবোৰে তেনেকৈ তেলৰ দামটো বঢ়াইছে। তাত আৰৱ দেশ আছে, ৰাছিয়া আছে। এই তেলৰ দামটো কমাবলৈ আমেৰিকাই এটা উপায় উলিয়াইছিলে যে নিজৰ দেশবিলাকৰ নিজৰ যিটো ইমাৰ্জেঞ্চি ইউজৰ বাবে তেল থাকে, তেল মাৰ্কেটত উলিয়াবলৈ এটা উপায় কৰিছিলে। বহুত দেশে আমেৰিকাক ছাপোৰ্ট কৰিছে, চীনো ছাপোৰ্ট কৰিছিলে। ভাৰতে প্ৰথমে ছাপোৰ্ট কৰা নাছিলে, কিন্তু যোৱাকালি ভাৰতেও 50 লাখ বেৰেল তেল ইমাৰ্জেঞ্চি ষ্টকৰ পৰা উলিয়াই দিয়ে মাৰ্কেটত। সকলো দেশবোৰে তেনেকুৱা কৰিছে। অৱশেষত এতিয়া খাৰুৱা তেলৰ দাম অলপ হ্ৰাস পাইছে আগতকৈ। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম হ্ৰাস পাইছে অলপ। হয়তো সেইটো ভাৰতীয় জনতাই সুফল পাবলৈ কিছুদিন লাগিব। হয়তো আৰু কিছু মানে আংশিক হ্ৰাস হয়তো ভাৰতত দেখা পোৱা যাব পেট্ৰল ডিজেলৰ। কিন্তু চীনে উল্টা মাৰি দিয়ে। চীনে যেতিয়া আমেৰিকাক ছাপোৰ্ট কৰিছিলে, যেতিয়া চীনৰ ইমাৰ্জেঞ্চি ষ্টকৰ পৰা তেল উলিয়াব লগা হোৱাত চীনে এতিয়া কৈছে আমি কথাটো বিবেচনা কৰি আছোঁ, উলিয়াই দিব লগা হয় আমি নিশ্চয়কৈ দিম। এতিয়া বহুত মিডিয়াই কৈছে চীনে হয়তো ৰাছিয়াক খোজ কৰিবলৈ বা ৰাছিয়াক হাতত ৰাখিবলৈ তেনেকুৱা কাম কৰিছে। আমেৰিকাৰ কথা বা অন্য দেশবিলাকৰ কথা শুনা নাই, কিন্তু হয়তো সেইটো নহয়। কাৰণ মই আপোনাক এটা খবৰ দিছিলোঁ যে চীনৰ বৰ্তমান এনাৰ্জি ক্ৰাইচিছ চলি আছে। এনাৰ্জি মানে ইলেক্ট্ৰিচিটিৰ বহুত প্ৰব্লেম হৈছে চীনত। বিশেষকৈ কয়লাৰ পৰা ইলেক্ট্ৰিচিটি উৎপন্ন কৰিছিলে। কয়লা আহিছিল অষ্ট্ৰেলিয়াৰ পৰা, যিহেতু এতিয়া অষ্ট্ৰেলিয়াৰ লগত চীনৰ বৰ্তমান ভাল নহয়, সকলো কয়লা অহা বন্ধ হৈ গৈছে। সেয়েহে চীনে নিজৰ ইমাৰ্জেঞ্চি ষ্টকৰ পৰা পেট্ৰল ডিজেল উলিয়াই সেই পেট্ৰল ডিজেলেৰে ইলেক্ট্ৰিচিটি উৎপন্ন কৰিছিলে। তো চীনৰ আগতেই বহুত তেল খৰচ হৈ গ'ল। যদি কিবা কাৰণত কিবা এটা অঘটন ঘটি যায়, যে চীনৰ সৈতে ক'ৰবাত কাজিয়া লাগি গ'ল, যুদ্ধ হৈ গ'ল, তেতিয়া চীনৰ বাবে বহুত প্ৰব্লেমৰ সৃষ্টি হ'ব। সেয়েহে চীনে এতিয়া নিজৰ ইমাৰ্জেঞ্চি ষ্টকৰ পৰা তেল উলিয়াব বিচৰা নাই। যা হওক, মূল কথাটোতে আহোঁ। তেলৰ দামটো বৰ্তমান হ্ৰাস পাইছে অকণমান। ভাৰতীয় বজাৰত হ্ৰাস পাবলৈ কিছুদিন লাগিব। মই ভাবোঁ এইটো তাৎক্ষণিকহে হ'ব। ভাৰত, আমেৰিকা মিত্ৰ দেশবোৰে লগ হৈ কিছু দাম কমালে, কিন্তু সেইটো কোনো দীৰ্ঘস্থায়ী নহ'ব। কাৰণ ইমাৰ্জেঞ্চি ষ্টকটো এটা কোনো দীৰ্ঘস্থায়ী তেল খৰচ কৰা উপায় নহয়। এদিন নহয় এদিন শেষ হৈ যাব, আৰু শেষ কৰিবও নোৱাৰে কোনো দেশে। অৱশেষত অপেক দেশৰ ওচৰত যাবই লাগিব তেল কিনিবলৈ। সেয়েহে মই ভাবোঁ সেইটো নকৰে, হয়তো কিবা এটা মীমাংসাত গ'লে অপেক দেশসকলৰ সৈতে আলোচনা কৰি পেলাই তেলৰ দাম হ্ৰাস কৰাটো বেছি ভাল হ'ব বুলি ভাবোঁ।